Good morning, guys. So, आज हमारा next day Amritsar right? আমি just উঠিছো কেন্দ্ৰতে উঠিছো অলপ দেৰি হৈ গ'ল আৰু so আজি মোৰ তাৰপিছতে কুইজ এটা আছে সৰু সুৰা এই কুইজটো কৰিম আৰু এতিয়া আমি খানা খাম খানাটো অকণমান দেখাই দিছোঁ আপোনালোকক কি বনাইছে so এয়া বৌয়ে আমালৈ পৰঠা বনাইছে এইটো হৈছে চাম্বাৰ এইটো হৈছে ইডলি পোহা বনাইছে আৰু এইটো গাখীৰ বস্তুটো ভাল নাপাওঁ ইমান এটা খাই হ'লেও আৰু তো আমি এতিয়া খালোঁ খাই পেলাই মোৰ কুইজ আছিলে 2 ঘণ্টাৰ তো 2 ঘণ্টাৰ কুইজ দিলোঁ তাৰপিছত আমি এতিয়া অকণমান ৰেডি হৈ পেলাই বৌ আৰু দাদাই ক'লে যে ফাৰ্ষ্টত গল্ডেন টেম্পল গৈ আহিম গল্ডেন টেম্পলৰ পৰা ৱাঘা বৰ্ডাৰ যাম তো এতিয়া আমি আহি আছোঁ গল্ডেন টেম্পললৈ ধুনীয়া না এবাৰ দেখাই দিয়া এয়া আৰু এয়া আমাৰ বৌ মৰমৰ বৌ কেনেকুৱা লাগিছে আপোনাৰ আহি পেলাই ভাল লাগিছে তোমালোকক লগ পাই ফুৰিবলৈ ভাল লাগিব তোমালোকৰ লগত তাকে ন আমি পুৰা এনজয় কৰিম আজি ন আপোনালোকক দেখাম বাকীখিনি গল্ডেন টেম্পলৰ অলপ You don't see the things I see. I'll tell you things you won't believe. Above the skies, overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. তো আমি এতিয়া ফাৰ্ষ্টত জালিয়ানাৱালা বাগলৈ আহিছোঁ একদম গল্ডেন টেম্পলৰ ওচৰত আছে এয়া হৈছে জালিয়ানাৱালা বাগ It was not easy from the বহুত গৰম হয় ইয়াতে বহুত বেছি গৰম ফুলকাৰী হয় ইয়াতে सलमान खान की वाइफ ऐश्वर्या সো আমি এতিয়া জালিয়ানাৱালা বাগৰ পৰা ওলাই পেলাই আমি না গল্ডেন টেম্পললৈ যাবলৈ ৰখি আছোঁ ইয়াতে বহুত বেছি বজাৰ আছে ইয়াতে ফুলকাৰী পাব ছোৱালী মানুহৰ কুৰ্তি আৰু বহুত বেলেগ আছে ধেৰ বস্তু আছে ইয়াতে যিমান যাৰ যি শ্বপিং কৰিবলৈ মন তাৰপিছত ইয়াত বেংগলছ ৰিং ইয়াতে পাঞ্জাবী জুতি ষ্টল আছে এইকেইটা কটন কালেকশ্যন তাৰপিছত বাবা কুলচা চটি হাটি এইবোৰ ৰিৱাজ বহুতখিনি বস্তু ইয়ালৈ আহিলে শ্বপিং কৰি যাব পাৰি তো আমি এতিয়া ফাৰ্ষ্টত গল্ডেন টেম্পললৈ যাম সেইখিনিৰ পৰা গল্ডেন টেম্পলৰ মেইনখন দেখি থাকি বহুত ধুনীয়া পৰিৱেশ বহুত এক্সাইটেড মই অলৰেডি এবাৰ আহিছোঁ মা দাদা আৰু মই আহিছিলোঁ মই চণ্ডীগড় ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট যেতিয়া এডমিশ্যন লৈছিলোঁ তেতিয়া মা আৰু দাদাই মোক থ'ব আহোঁতে আহিছিলোঁ আমি অলৰেডি কিন্তু যিমানবাৰে আহোঁ আকৌ আহি থাকিবলৈ মন যায় যিহেতু গল্ডেন টেম্পলৰ পৰিৱেশ বহুত ধুনীয়া হয় গ'লে বহুত পজিটিভ ভাইবছ
পোৱা যায়। আমি ফাইনেলি পালোহি গল্ডেন টেম্পল। বহুত বেছি ভিৰ হয়, বহুত বেছি। এতিয়া আহি আছে, এইখিনিলে সোমাম আৰু। মই একো দেখা নাই, ইমানেই বেছি ৰ'দ ইয়াত। মই ভিতৰৰ খিনি দেখাম ভালছে। বহুত বেছি ভিৰ হয়, বহুত বেছি গৰম এতিয়া। ফাইনেলি আমি আহিছোঁ গল্ডেন টেম্পলত সোমাবলৈ। এতিয়া মেইন দুৱাৰৰ মুখত সেয়া কাপোৰ দিয়াই দিলে। ইয়াত ভিডিঅ' কৰিব নিদিয়ে, হ'লেও মই দেখাইছোঁ আপোনালোকক যিমানখিনি দেখাব পাৰোঁ। সেয়া পৰিৱেশ বহুত ধুনীয়া। এই ইয়াতে খাবলৈ দি আছে। অঁ হৈ যাব।